আচলতে এই 31 মে'ৰ সেই নৃশংস হত্যাকাণ্ডৰ পিছত আমাৰ ছাত্ৰ সন্থাৰ সতীৰ্থ মাধুৰ্য বৰ্মনে থিতাতে নিহত হৈছিল আৰু তাৰপিছত সেই নৃশংস হত্যাকাণ্ডৰ বলি হোৱা মৃদুমুদ্ৰা ডেকাই যোৱা 32টা দিনে GMCHৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি ৰাতিপুৱা এই সংসাৰৰ পৰা জীৱন ত্যাগ কৰিলে। আচলতে আমি মাধুৰ্যক হেৰুৱাৰ সেই দুখে আমাৰ ছাত্ৰ সন্থা প্ৰতিজন সদস্যকে দুখত প্ৰিয়মান কৰি তুলিছিল আৰু আজি এই ঘটনাটোৱে আমাক পুনৰবাৰ আমাৰ হৃদয়ত জ্বলি থকা জুইকুৰা পুনৰবাৰ আমাক মৰ্মাহত কৰিছে। আৰু ইতিমধ্যে বিভিন্ন মহলৰ পৰা প্ৰশ্ন এইটো আহিছে যে অকল ৰজালীয়ে এই হত্যাকাণ্ডটো সংঘটিত কৰা নাই আৰু আমিও এই ক্ষেত্ৰত মানে আশ্বস্ত হ'ব পৰা নাই যে অকলে এজন মানুহে এই হত্যাকাণ্ডটো কৰা নাই। আমি ইতিমধ্যে আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনক আমি এই বিষয়ে আমি অৱগত কৰিছোঁ আৰু এই হত্যাকাণ্ডৰ লগত যদি কোনোবা জড়িত আছে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম মানে শাস্তি প্ৰদান কৰক উচিত তদন্তৰ জৰিয়তে আৰু সমাজত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয়, মৃদুমুদ্ৰা আৰু মাধুৰ্যৰ দৰে যাতে আমি ভাই ভনীক যাতে হেৰুৱাব লগা নহয়, তাৰ বাবে চৰকাৰ তথা প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম মানে আইন প্ৰণয়ন কৰক আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ এটা আহ্বান, এনেকুৱা ধৰণৰ ঘটনাৰ পৰা যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলক আমি দূৰত ৰাখিব পাৰোঁ। তাৰ বাবে প্ৰতিগৰাকী ব্যক্তি সজাগ সচেতন হ'ব লাগিব আৰু সমাজত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আমি সকলোৱে মানে কঠোৰ হ'ব লাগিব আৰু দৃষ্টিগোচৰ কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ যাতে ঘটনাৰ যাতে বলি হ'ব লগা নহয়।